বিষয়ে কোৱা কি পালা কোৱা কোনে ক'ব কি ক'ব এফালে কওক কোনে কি ক'ব কি ভাল পালে লভিতা কি ভাল পালে সাহস দেশক প্ৰেম এই বৰ্ষত আবাহন থিয়েটাৰৰ বহুত চৰ্চিত নাট লভিতা যি বেলচৰত তিনিটাকৈ দৰ্শনী আছে আৰু তিনিটাকৈ দৰ্শনী দৰ্শকৰ বিপুল সঁহাৰি আৰু দৰ্শকৰ ৰিয়েকশ্যনবিলাক আপোনালোকক দেখুৱাই যাম আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট উইথ ৰাজু ইউটিউব চেনেল দিলে আপোনালোকে মৰম দিওঁ বুলি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টিত বহুত বেছি মৰম দিবলৈ আশা কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰিব বুলি আশা কৰিছোঁ থিয়েটাৰত মোৰ এয়া জাৰ্ণি আৰু প্ৰত্যেকটো জাৰ্ণি আপোনালোকক দেখুৱাই যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকে চাই থাকক এণ্টাৰটেইনমেণ্ট উইথ ৰাজু আৰু বেলচৰত আজি তৃতীয় নিশাৰ প্ৰথম দৰ্শনী উপভোগ কৰাৰ কাৰণে শাৰী শাৰী হেজাৰ হেজাৰ দৰ্শক আহি উপস্থিত হৈছে চাই থাকক ভিডিঅ'টো ভাল লাগিব লভিতা চাব আহিছোঁ বহুত আশা কৰি কেনেকুৱা কৰিছে বাকী যোৱা দুখন চাইছোঁ খুব ভালেই লাগিছে প্ৰস্তুতি মানে এক্টিং আমি প্ৰতি বছৰেই চাওঁ এইবাৰো বৰ ভাল হৈছে সেইটোৱে আৰু আৰু সেইফালে চলিছে নাটকৰ প্ৰস্তুতি আৰু এইফালে চলিছে নাটকৰ বাবে চাহৰ প্ৰস্তুতি আৰু ইয়াত আমি সকলোৱে চাহৰ সোৱাদ লওঁ আৰু সকলোৱে চাহ খাবৰ কাৰণে ইয়ালৈ আহে আৰু এনেকৈ ধুনীয়াকৈ দৰ্শকবিলাক সোমাই আছে আৰু দৰ্শক সোমোৱাৰ পিছতে আমাৰ মানে কি আৰু ছিগনেল হ'ব আৰু মানে বিশেষকৈ নলবাৰী বেলচৰত বহুত মানুহ যোৱাকালি মই নাটক কৰা ছোৱালীৰ তিনিটাকৈ দৰ্শনী হৈছে আৰু আপোনালোকে কেনেকুৱা পালে আৰু সমগ্ৰ অসমৰ ৰাইজে কিন্তু খুব ভাল পাইছে লভিতা নাটকখন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক গণেশগুৰিত এই নাটকখনে উপভোগ কৰিবলৈ আহিছিলে আৰু আপোনালোকক জনাই থওঁ যে আপোনালোকৰ অঞ্চললৈ গৈ আছোঁ আপোনালোকে লভিতা চাবলৈ আহক আৰু সেইফালে থিয়েটাৰ চলি আছে মই এইফালে বেলচৰ পূজাৰ যি পূজাৰ পৰিৱেশৰ লগতে মানে টিকট কাউণ্টাৰলৈ আহিছোঁ অলপ চাবৰ কাৰণে তো যা নহওক আপোনালোক যি পাৰোঁ দেখুৱাই যাওঁ আপোনালোকে মৰম দিওঁ বুলি আশা কৰিছোঁ আৰু সঁচাই কৈছোঁ বহুত আশা লৈ আহিছোঁ বহুত হেঁপাহ লৈ আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰি আৰু আজি মানে যোৱাকালি বিজয়া দশমী আহিছিলে কিন্তু আজিও ইয়াতে সুন্দৰকৈ ইয়াতে ডেক'ৰেশ্যন কৰি মানে কি সুন্দৰকৈ ডেক'ৰেশ্যন কৰি ইয়াতে পৰিৱেশটো সজাই ৰাখিছে খুব ভাল লাগিছে আৰু সঁচাই কৈছোঁ ইমান ডাঙৰ পূজা বেলচৰত চাগে অসমৰ আটাইতকৈ ডাঙৰ পূজা বেলচৰত হয় চাগে আৰু মই ইমান ভালকৈ গম নাপাওঁ চাওক বিল্লেশ্বৰ দেৱালে যিটো পুখুৰীটো খুব ধুনীয়াকৈ সজাইছে আৰু হৈছে এয়া বেলচৰৰ যিটো পৰিৱেশ একদম সঁচাই আল্টিমেট বুলি কৈছোঁ আৰু আপোনালোকে নেক্সট পূজাত আহিব নেক্সট পূজাত আহিলে আপোনালোকে দেখা পাব আৰু এয়া ভাইহঁতক লগ পালোঁ ইয়াতে বেলচৰত পূজা চাইছে ইয়াৰে ন চব
ইয়াৰ না কি নাম ধুনু আৰু একদম ভাইহঁতক মানে পাই কিনে ৰখাই দিলোঁ আৰু নাটক চোৱা নাই ঠিক আছে বঢ়িয়া ভাল লাগিল লগ পাই নাটক চাবলৈ আহিছা অঁ মাহঁতে চাই আছে ক'ৰ পৰা আহিছে দাদা হয় হয় দিয়ক পুলিচ কেইটা এনেকৈ কোবাই চাম কিয় সেই কুকুৰ কেইটা এই গাত জপিয়াই পৰিছে কি হৈছে আমাৰ এই মানুহ চাওক না মানুহ কিমান মানুহ প্ৰথম দৰ্শনীত আচৰিত মানুহ হৈছে এবাৰ নলবাৰী বেলচৰৰ তৃতীয় নিশাৰ প্ৰথম দৰ্শনী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি লভিতা একেই নামৰ আধাৰত স্বনামধন্য নাটকাৰ অভিজিত ভট্টাচাৰ্যদেৱে নাট্যৰূপ দি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে কি কোৱা বাইদেউ কেনেকুৱা লাগিলে চাই নাটক চাই একদম কেনেকুৱা লাগিলে চাই নাটক চাই ধন্যবাদ হয় ধন্যবাদ আৰু এতিয়া ভাত খাই একদম এতিয়া ৰাতি প্ৰায় 1 বাজিছে 1 বজাত ভাত খাই আছোঁ আৰু মই আপোনালোকক দেখুৱাই থাকিম বাৰু আপোনালোকে এইখিনিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক এটা কৰি দিয়ক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আছিলোঁ ভিডিঅ' এডিট কৰি এতিয়া বাজিলে 2:30 আৰু কালি ৰাতিপুৱা 6:30 বজাত ৰেডি হ'ব লাগিব তো মই ভিডিঅ'টো এডিট কৰি আৰু আপোনালোকৰ পৰা বিদায় মাগিছোঁ মই মানে আছিলোঁ এই ৰুমটোত আৰু আছিলোঁ ইয়াতে এই ৰুমটোত আছিলোঁ বৰ বিশেষ চাই লওক এইখিনিয়ে বেলেগ একো নাই ইয়াতে মাজতে বিচনাখন পাই লৈছোঁ যাওঁ নহওক যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ হ'ব মোৰ আগুৱাই যোৱাৰ সমল আৰু আপোনালোকে প্ৰত্যেকটা ভিডিঅ'ত আগতে যেনেকৈ মৰম দিছিলে তেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ আৰু সদায় হাঁহি থাকক সুস্থ থাকক বাই বাই